সেইদিনা মোৰ ইণ্টাৰভিউ দিন আছিলে। এটাৰ পিছত এটাকৈ বেয়া পৰিস্থিতিয়ে দেখা দিছিলে, কিন্তু এটা সময়ত মই সিদ্ধান্ত লৈছিলো আজি মই ইণ্টাৰভিউ দিবলৈ নাযাওঁ। সেইদিনা ৰাতি মই প্ৰায় 2মান বজাত এলাৰ্ম লগাই শুই গৈছিলো, আৰু শেষত এলাৰ্মটো বাজি উঠিলে আৰু ময়ো উঠিলো, আৰু লগালগ উঠি মুখ হাত ধুই মই ইণ্টাৰভিউলৈ যাবলৈ সাজু হলো। আৰু মায়ে মোৰ এলাৰ্মৰ মাত শুনি মায়েও সাৰ পালে, সোনকালে উঠিলে। মায়ে মোক কিবা এটা খাবলৈ যাবলৈ কিবা এটা বনাই দিলে, আৰু মায়ে বনাই দিয়া সেই বস্তুখিনি খাই মই ইণ্টাৰভিউলৈ যাবলৈ ওলাইছিলো। কিন্তু সেইখিনি সময়তে আকাশখন ফাটি যোৱাৰ নিচিনা ধাৰাসাৰ বৰষুণ নামি আহিল। বৰষুণ জাকো ইমান বেছি ডাঙৰকে আহিল যে মই ঘৰতে অলপ দেৰি ৰৈ দিবলগীয়া হ'ল, আৰু অলপ সময় পাছত বৰষুণ জাক এৰিলে। ময়ো যাবলৈ বাইকখন উলিয়াব ললো। সেইদিনাখন সমস্যাবোৰে যে মোৰ পৰীক্ষা লবলৈকেহে আহিছিল। বাইকখন ষ্টাৰ্ট দিব লৈছো, চেল্ফ মাৰিব লৈছো, ষ্টাৰ্ট নহয়, বেটাৰী ডাউন হৈ থাকিলে। আৰু আনফালে প্ৰতিকূল বতৰৰ কাৰণে গোটেই আমাৰ ৰাস্তাটো বোকা হৈ থাকিল। বেটাৰীটো ডাউন হোৱাৰ কাৰণে বাইকখন ঠেলি ষ্টাৰ্ট দিবলগীয়া হৈছিলে, আৰু ঠেলি ষ্টাৰ্ট দিওঁতে মই 2-3বাৰ মান বোকাত পৰিছো। তেতিয়া মনটো সঁচাকৈ বহুত বেছি ভাঙি পৰিছিলে, আৰু মনত এটা কথা আহিছিল, আজি ইমানবোৰ বেয়া সংকেতে দেখা দিছে, ইণ্টাৰভিউ বাৰু কি হয় হ'ব আৰু। একদম নিজৰ ওপৰতে একেবাৰে বিশ্বাস নাইকিয়া হৈ পৰিছিল, আৰু খঙতে কৈ দিলো আজি মই ইণ্টাৰভিউ দিবলৈ নাযাওঁ বুলি। আৰু তেতিয়া মায়ে মোক ক'লে, খং নকৰিবিচোন, আৰু এবাৰ চেষ্টা কৰ, বাইকখন ষ্টাৰ্ট হ'ব। মায়ে কোৱা সেই কেইটামান কথাই মোক আকৌ চেষ্টা কৰাৰ সাহস দিলে, আৰু অৱশেষত বাইকখন ষ্টাৰ্ট হ'ল, আৰু ময়ো ওলাই গলো। আৰু তেনেকৈ ওলাই গৈ মই মোৰ ইণ্টাৰভিউ ঠাইত পালোগৈ। তাত গৈ মই সোনকালে লাইন পাতিলো। তাতো কিন্তু বৰষুণ এৰা নাছিলে। বৰষুণ দিয়াৰ কাৰণে ঘৰত অলপ সময় ৰৈ দিয়াৰ কাৰণে মই মোৰ 1 নম্বৰ গ্ৰুপত দৌৰ মাৰিবলৈ মই নাপালো। মই 2 নম্বৰ গ্ৰুপত ৰানিং কৰিবলৈ পালো। আৰু প্ৰতিকূল বতৰৰ কাৰণে, বৰষুণ বতৰৰ কাৰণে ফিল্ডখনৰ অৱস্থা একেবাৰে বেয়া হৈছিল। বহুত বোকা হৈ গৈছিলে, একদম এক গাঁঠিলৈকে বোকা সোমাই গৈছিলে। দৌৰিবলৈ বহুত কঠিন আছিলে, কিন্তু মই হাৰ মানি দিয়া নাছিলো, ৰৈ দিয়া নাছিলো। বোকা বুলি নেওচি হলো, বোকা ফালি মই যেনেকে হলেও দৌৰিছিলো, আৰু মই ৰানিংটো কোৱালিফাই কৰিবলৈ সক্ষম হৈছিল। কাৰণ সেই মুহূৰ্তত মোৰ চকুৰ সন্মুখত এটা কথা আছিল, মোৰ সপোন, মোৰ ঘৰখন, মোৰ মা দেউতাৰ মুখৰ হাঁহিটো। ৰানিং শেষ হোৱাৰ লগে লগে আকৌ লং জাম্প আছিলে, আৰু লং জাম্পত মই প্ৰথম প্ৰচেষ্টাতে এক্সিলেণ্ট মাৰিবলৈ সক্ষম হৈছিল। সেইদিনা বতৰ মোৰ পক্ষত নাছিল, পৰিস্থিতি মোৰ পক্ষত নাছিল, বাইকখনো মোৰ পৰিস্থিতি নাছিল, কিন্তু মই মোৰ নিজৰ পক্ষত আছিলো। আৰু অৱশেষত মই এটা ভাল মাৰ্ক লৈ ইণ্টাৰভিউটোত পাছ কৰিলো। আৰু সেইদিনাখনৰ পৰা মই এটা কথা সঁচাকৈ বুজিলো, জীৱনত কেতিয়াবা বৰষুণ আহিব, ৰাস্তা বোকা হব, বাইক ষ্টাৰ্ট নহব, আৰু বাৰে বাৰে পৰিব লাগিব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি ৰৈ যাবা। পৰিস্থিতি কঠিন হব পাৰে, কিন্তু তোমাৰ মানসিকতাক শক্তিশালী কৰিব লাগিব। মনত ৰাখিবা, সপোনৰ বাটত বৰষুণ আহিলে বোলে বাট সলনি নকৰিবা। বৰষুণ একদম ফালি চিটি আগবাঢ়ি যাবলৈ চেষ্টা কৰিবা, কাৰণ পৰিস্থিতিয়ে তোমাৰ ৰখাবলৈ চেষ্টা কৰিব, কিন্তু তুমি যদি নিজে হাৰ নামানা, তোমাক কোনেও ৰখাব নোৱাৰে। নিজৰ ওপৰত অত্যন্ত বিশ্বাস ৰাখা, এদিন তোমাৰো দিন আহিব।